মৰমৰ মা, আশা কৰোঁ তুমি ভালেই আছা। ময়ো ভালেই আছোঁ। বহুত দিন হোজাইত থকাৰ পিছত বেংগলৰলৈ যাবলৈ ওলাইছোঁ। বেংগলৰ যাবলৈ আকৌ আগে গুৱাহাটী যাব লাগিব নহয়, এয়াৰপৰ্টটো তাৰ পৰাহে। গতিকে আজি আমি যাম গুৱাহাটীলৈ। আৰু গুৱাহাটীত বেছি দিনৰ প্ৰগ্ৰেম নাই, 2 দিনৰে মাত্ৰ। আৰু আজি গৈয়ে পোনপ্ৰথমে যাম বাৰ ঘৰলৈ। মানে দৰ্শকসকল, মোৰ হাজবেণ্ডৰ বাৰ ঘৰলৈ যাম আমি। তেওঁ গুৱাহাটীতে থাকে। আৰু আগে হোজাইৰ পৰা ডাইৰেক্ট গৈ তেওঁৰ তাত সোমাই তাতে লাঞ্চৰ ইনভিটেশ্যন আছে। লাঞ্চ কৰি কেনেহে আমি আমাৰ ঘৰলৈ যাম। তাৰ পিছত আৰু 2 দিন গুৱাহাটীত থাকি তাৰ পৰা বেংগলৰ। গুৱাহাটীত ক'ত ক'ত যাওঁ, কাক লগ ধৰোঁ, কি কৰোঁ, গোটেইখিনি আপোনালোকক জনাম বাৰু। মা, তোমাৰ পুৰণি চিনাকি মানুহবোৰ, পুৰণি চিনাকি মুখবোৰো তুমি দেখা পাবা বাৰু। দৰ্শকসকল লগতে থাকিব। যিসকলে প্ৰথমবাৰ মোৰ চেনেলত আহিছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোক উৎসাহ দিব, যাতে মই আপোনালোকৰ লগত মোৰ জীৱনটো শ্বেয়াৰ কৰিব পাৰোঁ। আৰু মানে চকু মোহাৰিয়ে আছে, ভালকৈ টোপনি ভাঙা নাই। মই বিচনাৰ পৰা উঠাইহে সি উঠি গ'ল আচলতে। এইফালে মাও উঠি কেনে আহিছে আৰু আমাৰ লগত এয়া কথা পাতি আছে, অকণমান মামানক জোকাই আছে। 1 2 3 ক'ব শিকাই আছিলে মায়ে তাক। এয়া এটা দুটাকৈ হৈ আছে। মই টিফিনবোৰ পেক কৰি ছাইড কৰি আছোঁ। আৰু মই অৱশ্যে ৰাতিপুৱা ব্ৰেকফাষ্টত নহয়, অকল ভাত আৰু আলু পিটিকাহে খাই যাওঁ ক'ৰবাত গ'লে, বিশেষকৈ মানে লং জাৰ্ণি হ'লে। এয়া মোৰ আলু, এয়া অকণমান মামানৰ নুডলছ আৰু এই 2টা কণী মাহঁতৰ কাৰণে। মাহঁতে ৰাতিপুৱা সদায় বইল কণী খায়, তো এইবোৰে সৰু সুৰা যোগাৰ চলি আছে। খাই লৈ চবেই ৰেডি হৈ ওলালোঁ। ইতিমধ্যে বস্তু মানে আমাৰ চুটকেছ বহুত আছিলে নহয়, সেইবোৰ নি কেনে গাড়ীত সোমোৱাই দিছেই। আৰু এইটো মই মামানৰ ডাইপাৰ বেগটো পিন্ধি আছোঁ, এখেতে নিজৰ লেপটপ বেগটো লৈছে। আৰু হাতত যে ক'লা বগা বেগটো, এইটো মোৰ মেকআপৰ মানে কছমেটিকৰ বেগ। মেকআপনো আৰু কিয়ে, মইতো বিশেষ মেকআপ নকৰোঁ বাৰু, বাট যিখিনি কৰোঁ সেইখিনি মানে লৈ আনিছোঁ আৰু লগত, যদিও বেছি এটা ব্যৱহাৰ নহ'ল হোজাইত থাকোঁতে। চিৰিৰে তলত নামিলোঁ, মায়ে তলা মাৰি আছিলে। মামানক দেখিছেনে, লং পেণ্টটো পিন্ধাই হোৱা নাই। তাক নহয় মা, মানে পিন্ধাব নোৱাৰিলোঁ আৰু। তাৰ মানে মাজে মাজে উৎপাত এটা আৰম্ভ হয় যে, সি নিপিন্ধিলে। খানা চানা খাই সি তেনেকৈয়ে গুচি আহিলে তললৈ। লাহেকৈ পিন্ধাই দিম আৰু এবাৰ গাড়ীত বহাৰ পিছত। 3 ঘণ্টাৰ ৰাস্তা যেতিয়া, লাহে লাহে এইবোৰ চব হৈ থাকিব। আৰু গাড়ীত আৰু অলপো জাগা নাই এটাও এক্সট্ৰা বেগ সোমাবলৈ, এনেকৈ মানে লাগেজ ভৰ্তি হৈ গৈছে। মায়ে কঁকালৰ বেল্ট চেল্ট মাৰি লৈছে। লম্বা জাৰ্ণি মানে 3 ঘণ্টাও যে একেৰাহে বহি যাব লাগিব, খুব কষ্ট হয় কঁকালৰ বিষ থকা মানুহৰ। সেইকাৰণে বেল্ট পাত মাৰি থাকিলে মায়ে যথেষ্ট আৰাম পায় বুলি বেল্ট চেল্ট মাৰি ওলাইছে আৰু ৰাতিপুৱাই। আৰু এইফালে মা মানে অকণমান গাড়ী চলাইছে যোৱাৰ আগত। সি মানে বৰ কনফিউজ হৈ যায় কেতিয়াবা বাপেকক অপজিট ছাইডে বহা দেখিলে। আমি যদি কেবত ক'ৰবাত যাওঁ বা বেলেগৰ গাড়ীত বহোঁ কেতিয়াবা, সি এনেকৈ মুখখন মেলি চাই থাকে, এতিয়া যেনেকৈ ককাকক চাই আছে চলাব অহাই। আহি গ'ল বাপেকৰ কোচত। অকণমান দূৰ গৈয়ে অৱশ্যে সি পিছফালে আহি গৈছে। তাক টোপনি মৰাই দিলোঁ আৰু। ইমান দীঘল বাট যেতিয়া, কিয়নো আৰু জাগি কিনো চাই যাব। শান্তিত শুই গ'লে তাৰ দিনটোৰ টোপনিৰ কোটাটোও পূৰা হৈ যায়, আৰু গৈ পাই কেনে সি আৰামছে খেলিবও পাৰে, হাঁহি ফূৰ্তিও কৰিব সময় পায় অলপ। সেইকাৰণে যিমান পাৰোঁ লং জাৰ্ণিত সি শোৱাটোৱে মই চেষ্টা কৰোঁ। আৰু ভালকৈ এবাৰ ৰাস্তাটো আৰু ঘৰটো চাই ল'লোঁ। আৰু বা বহুত দিন হ'ব চাগে অহাৰ আগতে, কিমান দিন পিছত বা আকৌ অহা হয়। সেইকাৰণে মৰমৰ ঘৰখন এবাৰ চাই ল'লোঁ ওপৰৰ পৰা তললৈ। এয়া আহিছোঁ, দৰ্জা খুলি উঠিলোঁ। আৰু ভিতৰতো আনকি জাগা নাই, দেখিছেনে নাই? মাৰ হেণ্ডবেগ, মামাৰ টিফিন, গোটেইবোৰ।
এয়া মৰিগাঁও যে মৰিগাঁও বুলি লিখিলোঁ, আচলতে মৰিগাঁও হৈ গ'লোঁ আৰু ৰাস্তাত ৰখি মামানৰ ডাইপাৰ চেঞ্জ ব্ৰেক এইটো এটা কল খালে সি। যোৰাবাট হৈ নগ'লোঁ, সেইদিনা বহুত ট্ৰেফিক জাম আছিলে। যোৰাবাট হৈ নগৈ কেনে আমি মৰিগাঁও হৈ ভিতৰে গ'লোঁ। বাহঁতৰ ঘৰটো এইফালে পাবলৈ ইজি, মানে গুৱাহাটীৰ একেবাৰে আৰম্ভণিতে বুলি ক'ব পাৰি এইটো ৰাস্তাৰে গ'লে। সেইকাৰণে ভিতৰে এনেকেই গ'লোগৈ আমি। আৰু এয়া মামানৰ মিড ডে স্নেক চলি আছে। গৈ পালোঁ আৰু গোটেই ৰাস্তাটো আপোনালোকক নেদেখালোঁ। এয়া আমি জুনুবাৰ ঘৰত আহি পালোঁ। বাৰ পাকঘৰত আহিয়ে আগে মামানৰ খানা গৰম কৰি তাৰ কাৰণে লৈ ল'লোঁ, যিহেতু কিছু মানে ভালেই দেৰি হৈছে আৰু আমি আহি পাওঁতে। আগে তাক বোলো খুৱাই লওঁ, তাৰপিছত বাকী। এয়া বাৰ বেডৰুমত সি ককাকৰ লগত বহি আছে। আৰু এইবোৰ যে গাড়ীবোৰ দেখিছে, এইবোৰ মামানৰ নহয়, এইবোৰ বাৰ ল'ৰা দুটাৰ, মানে আমাৰ দানিছ আৰু ইজানৰ। আৰু এইফালে বায়ে পোলাও বনাই আছে। বায়ে কিন্তু এগাল ৰান্ধিছিলে সেইদিনা, ইমান বস্তু ৰান্ধিছে নহয়। কেনেকৈ যে সময় মিলাইছে, কি মানে 2 বিধ চিকেনে ৰান্ধিছে, মাছ, ঘুগনি, কিবাকিবি বহুত আছিলে আৰু পোলাও চোলাও মিলাই। আৰু এয়া ইজান হ'ল বাৰ সৰুটো। যিসকলে মোৰ ভ্লগ আগতেও চাইছে তেওঁলোকে ইজানক চিনি পায়। ঈদত আমাৰ ঘৰত যাওঁতে তাহাৰ লগত ব্লগত আছে বাৰু ইজান। আৰু এয়া লেপটপ মানে এইটো খেলনা লেপটপহে দেই, ইজান আৰু দানিছৰ পুৰণা। এতিয়া তাহাৰ কাৰণে এপ্ৰপ্ৰিয়েট হৈছে আৰু বয়স হিচাপে, সেইটো লৈ সি ব্যস্ত হৈ আছে। তাক গৈয়ে মই এৰি দিছোঁ আৰু তলত সি চাৰিওপিনে ঘূৰি ফুৰিছে। আৰু তাক খুৱাই লৈ উঠি ইফালে মই খাব বহিছোঁ। এয়া মিক্স ভেজ, পনীৰ, ফিছ তৰকাৰী আছে, পাবদা মাছ ফ্ৰাই আছিলে, এইটো চিকেন ড্ৰাই ফ্ৰাই আছিলে, দাইল আছিলে, এইখন মাহৰ দাইল আছিলে, এয়া ফিছ কাৰী দেই। মানে কৈছোঁ নহয় অজস্ৰ আইটেম। আৰু এইখন এখন মিক্স ভেজ, আৰু এয়া পোলাও, আৰু এয়া চিকেন কাৰী। মই চব একেবাৰতে লৈ লৈছোঁ, অলপকৈ গোটেই প্লেটখনত সজাই, মানে ফটাফট খাব লাগে আৰু, কাৰণ জানেই নহয় ল'ৰা থৈ দিছোঁ তাক লগত থকাটো তাৰ কাৰণে জৰুৰী। বাপেকৰ অফিচৰ মিটিং চলিয়ে আছে এইফালে, আৰু মোক বা বাপেকক নেদেখিলে সি আকৌ কান্দিবও পাৰে। সি পিছে সেইদিনা কান্দা নাই, এনজয় কৰিছে যথেষ্ট। দানিছ আৰু ইজানক পালে বৰ ভাল পায় সি। আৰু এইফালে চবে তাক লৈয়ে ব্যস্ত। ভিনদেউ যাব ওলাইছিলে ক্লিনিকলৈ বুলি, যোৱাৰ আগতে এবাৰ অকণমান ভিনদেউকো এটা স্নেপ লৈ ল'লোঁ আৰু এয়া বাৰ ডাঙৰ ল'ৰা, আমাৰ মৰমৰ দানিছে মোক বিহু নাচি দেখালে। এইকেইটা ষ্টেপ সি শিকিছিলে বিহু নাচিবলৈ, ছ'চাইটিত বিহু যেতিয়া হৈছিলে, তো তাৰে প্ৰেক্টিচ মোক দেখাই আছিলে কেনেকুৱা চলি আছে। আৰু এইফালে আমাৰ আব্বা, মানে মোৰ শহুৰ দেউতা দৰ্শকসকল, তেওঁ ভাত খাই আছে, কিন্তু মই প্লেট কাটি দিছোঁ আৰু মানুহক আনকমফৰ্টেবল কৰিবলৈ ভাল নালাগে নহয় জানো খোৱাৰ সময়ত কেমেৰাটো সন্মুখত লৈ। তেওঁ অৱশ্যে গমো পোৱা নাই চাগে মই ৰেকৰ্ড কৰি আছিলোঁ বুলি। এয়া চবৰে ইজনে সিজনে অকলেই খাব লগা হৈছে, কোনো একেলগে বহি খাব পৰা নাই, যিহেতু ঘৰত ল'ৰা ছোৱালী ইমান। আৰু তাৰে মাজতে বায়ে আকৌ এটাক স্কুলৰ পৰা আনিবলৈও গ'ল, মাজত কিবাকিবি কাম চলিয়ে আছে। এই তাৰে মাজতে আকৌ এবাৰ চবে বহি মেলি অলপ দেৰি তাহাৰ লগত খেলিলে। আৰু বাৰ মানে চেণ্টাৰ টেবুলখনত এই ধুনীয়া এনেকুৱা গ্ৰীণ কালাৰৰ পাথৰ আছে, সেই বাতিটো যে গল্ডেন কালাৰ, সেইটোত সজাই থৈছিলে, সেইটো তাহাঁ নমাই লৈছে। তাহাঁ মানে মামান দেই, মামান তাৰ ঘৰত মাতা নাম, তাহাঁ তাৰ আচল নাম। মামানে সেয়া লৈ খেলি আছিলে, সেয়া লৈ কিমান দেৰি খেলিব। আৰু তাৰে মাজতে এপাক আহি কেনে ককায়েকহঁতৰ লগত বহিলে অকণমান বিচনাত। সিহঁতৰ যিমান পুৰণি খেলনা আছে গোটেই তাক ওলাই দিছে, আৰু সি যোনটোৱে পাৰিছে সেইটোৱে খেলিছে। নতুন খেলনা পালে ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰেষ্টটো লাগি থাকে ন।
মানে পিছে সেইদিনা দুপৰীয়াৰ নেপটো আৰু নল'লে ইমান মানুহৰ মাজত মানে ল'ৰা ছোৱালীৰ ৰুটিন মেইনটেইন কৰাটো দিগদাৰ আৰু সিহঁতেও ইমান গেপৰ পিছত ককায়েকহঁতক বা এনেকৈ ফেমিলিৰ মাজত টাইম স্পেণ্ড কৰিব পায় ন ক'ত আৰু সিহঁতৰ টোপনি যাব মাজে মাজে ৰুটিনবিলাক এৰিও দিব লাগে এনেও ঠিকে থাকে এইফালে ময়ো বহি আছিলোঁ এইফালে বাপেকেও বহি আছিলে আহি গ'ল কোলাত উঠিবলৈহি তাৰ এনেকৈ যে মই বহুতকেইটা বগা টি চাৰ্ট নষ্ট কৰিলোঁ আৰু মানে ভাত খোৱাৰ সময়ত বিভি লগাব নোখোজে যে এইটোতো দেখিছে নহয় হালধিৰ দাগ বাপেকে উঠি গৈ এবাৰ ভাত খাই আছে তাৰে পিছত এবাৰ মায়ে ভাত খালে বা পাকঘৰত লাগি আছে বস্তু সামৰি আছে সেইফালে এপাত দুপাতকৈ সেইদিনা চাগে মায়ে লাষ্ট ভাত খাইছিলে সকলোতকৈ এইফালে মামা ভাগিন আৰু ভাই মেল মামানক একবাৰ জবৰদস্তি খুৱাবলৈ নিছিলোঁ আন এটা বেডৰুমত ভাবিলোঁ মানুহৰ মাজৰ পৰা আঁতৰাই লৈ গ'লে চাগে শুব কিন্তু সেইটো মানে সফল নহ'ল আৰু মোৰ এটেম্পটো সি এনেকৈ অলপ দেৰি খেলি সেইটো ৰুমতো বহুত পুতলা আছিলে ইহঁতৰ পুৰণি সেই পুতলাবিলাকৰ লগত খেলিয়ে সি আৰু মানে টোপনি নগ'ল সি মোকো তাৰ পৰা উঠাই আনিলে নিজেও উঠি আহিলে এপাক দানিছো আহিছে আমাৰ লগত বহিবলৈ বুলি ল'ৰাকেইটা আচলতে অলপ ডাঙৰ হৈছেতো সিহঁতে নিজৰ পৃথিৱীতে ব্যস্ত হৈ থাকে তথাপিও মাজে মাজে অকণমান আহে আৰু আমাৰ লগতে অকণমান কথা পাতিবলৈ আমাৰটোও চাগে ডাঙৰ হ'লে এনেকেই নিজৰ পৃথিৱীত ব্যস্ত হৈ যাব আৰু আমিও মাতি আনিব লাগিব এবাৰ কথা পাতিবলৈ বুলি এইটো দেখিছেনে নীলা যে টিফিনটো এইটো মামানৰ কাৰণে মানে টিফিন লৈ আনো এইটোত বহুত দেৰি গৰমে থাকে আৰু বাতিবোৰ মাইক্ৰ'ৱেভ কৰিব পাৰি মানে আকৌ কেৰাহীত বাকী গৰম নকৰিলেও হয় বৰ কনভিনিয়েণ্ট হয় সেইকাৰণে মই এইটো ইউজ কৰোঁ এইটো অফিচৰ কাৰণেও এনেকুৱা টিফিনে ইউজ কৰোঁ বৰচিলৰ বৰ ভাল বস্তু কোনোবাই যদি ল'ব খোজে মানে দোকানে দেখে যদি আৰু এইটো পাৰিলে যদি দৰকাৰ এইটো ল'ব পাৰে আৰু খেলিয়ে আৰু তাত দিনটো কটাই গধূলি 5টা মানত তাৰ পৰা ওলাইয়ে দিলোঁ ঘৰত আহি কেনে অকণমান ৰেষ্ট লৈ আকৌ সেইদিনাই যোৱা কথা আছিলে মাহীৰ ঘৰলৈ বুলি মানে মোৰ মাহীৰ ঘৰলৈ গতিকে তাৰ পৰা ওলাই দিলোঁ কিন্তু ৰাস্তাৰ ভিডিঅ' বা ঘৰ আহি পোৱা ভিডিঅ' আৰু কৰা নহ'ল কেনেকুৱা ভাগৰ লাগিছিলে আপোনালোকক আৰু কি বুজাম তুমিতো আৰু জানাই মই মানে ইমান ট্ৰেভেল ফ্ৰেণ্ডলি মানুহ নহয় যদিও ইমান জেগা ঘূৰোঁ কিন্তু ঘূৰিবলৈ মই আচলতে ভাল নাপাওঁ বৰ কষ্ট যেন অনুভৱ হয় সেইকাৰণে চেচুৰি মাগুৰি ঘৰ পালোঁ কোনোমতে আৰু তাৰপিছত ভিডিঅ' চিডিঅ' আৰু বেছি কৰা নহ'ল আৰু এয়া লাষ্টত ভিডিঅ'টোত অকণমান মোকো চাই লওক দৰ্শকসকলে আছোঁ আৰু খেলিয়ে তাতে মোৰ যেন খালী স্মৃতিবোৰহে সাঁচি ৰাখিবলৈ বুলি ভিডিঅ' কৰা যেন হয় তাত মই ক'ত আছোঁ কেনেকৈ আছোঁ সেইখিনি মানে মোৰ কাৰণে আচলতে ইম্পৰ্টেণ্টেই মই ফিল নকৰোঁ মোৰ মৰমৰ মানুহখিনিক যেন মই পিছলৈও চাব পাৰোঁ সেইকাৰণে সেই ভিডিঅ'বোৰ বনোৱা যায় সেইকাৰণে হয়তো মোৰ ভিডিঅ'ত মই নিজেই অলপ কম থাকোঁ নেকি পিছে এইটো ভিডিঅ' ইয়াতেই সামৰিছোঁ পিছলৈ দেখাম বাৰু মাহীৰ ঘৰত গৈ কিনে কি কৰিলোঁ কি খালোঁ আৰু আপোনালোকৰ পৰা আজি বিদায় মাগিছোঁ আশা কৰিছোঁ সকলোৱে ভালে থাকিব সুস্থ হৈ থাকিব আৰু পুনৰ লগ পাম আৰু এখন চিঠি লৈ মালৈ লিখা চিঠি আৰু এখন যেন আপোনালোকক পঢ়ি শুনাব পাৰোঁ তাৰ বাবে প্লিজ মোক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত থাকিব